APSC সন্দৰ্ভত যি তিনিটা গোচৰ আছিলে সেই তিনিটা গোচৰতে মোক চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে নিযুক্তি দিছিলে চৰকাৰক নিশ্চয় মই ধন্যবাদ দিব লাগিব এজন পেছাদাৰী অধিবক্তা হিচাপে মোৰ অন্য প্ৰফেচনেল কমিটমেণ্ট কিছুমানো আছে আৰু এই প্ৰফেচনেল কমিটমেণ্টবিলাকত যথেষ্ট সময়ৰ প্ৰয়োজন আৰু তাৰ বাবে APSCৰ স্কেমৰ লগত জড়িত গোচৰ তিনিটাত মই পৰ্যাপ্ত বহুদিন ধৰি সময় দিব পৰা নাছিলোঁ সেই বিষয়ে চৰকাৰক অৱগত কৰিছোঁ যোৱাকালি পৰ্যাপ্ত সময় APSC গোচৰকেইটা পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰচিকিউশ্যন ছাইডটো মই পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবেই অব্যাহতি পত্ৰ চৰকাৰৰ আগত দাখিল কৰিছিলোঁ ইমানেই প্ৰশ্ন অৱতাৰণা হ'ব পাৰে কিন্তু কি কাৰণে মই APSC স্কেমৰ সন্দৰ্ভত যি তিনিটা গোচৰ ৰুজু হৈছিল তাৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে অব্যাহতি লৈছোঁ সেইখিনি আগেয়ে মই আপোনালোকক অৱগত কৰিছোঁ কিদৰে সম্ভৱপৰ কথা অসম্ভৱ কথা আইনৰ বিৰুদ্ধাচাৰণ হ'ব নীতিৰ বিৰুদ্ধাচাৰণ হ'ব বিবেকৰ বিৰুদ্ধাচাৰণ